ৰ'ব আপোনালোকে ভাবিছোঁ 97, 83, 88, 87 ইমান দিনত লগ পাইছে মানে ভাবিছোঁ মানে ভাবিছৰ বিষয়ে কওকচোন আপোনালোকে কেনেকুৱাকৈ ভাবিছক দেখিছিল জানিছিল মানে ভাবিছক দেখি পেলাই মানে মন ঘূৰি গ'ল তাৰমানে এইবিলাক দেৱতা পূজা কৰি ইয়াত মানুহ লাভ নহ'ব নামতে সোমাই হয়। নমস্কাৰ ফ্ৰম জ্ঞান টিভি ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোকক মই সেৱাৰে অনুৰোধ জনাব বিচাৰিছোঁ ফ্ৰম জ্ঞান টিভি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি মই আপোনালোকক সেৱা ধৰিছোঁ। জনজাতীয় ৰাইজৰ দৃষ্টিত মিচিং ভকতসকলৰ দৃষ্টিত আচাৰ্য ইলাৰাম দাস কেনেকুৱা আচাৰ্য ইলাৰাম দাসৰ তেওঁলোকে বহুতো মহিমা দেখা পাইছিল। মই আজি যিটো ভিডিঅ' বনাব গৈছোঁ সেই ভকতসকলে আচাৰ্য ইলাৰাম দাসদেৱক 87, 88ত লগ পাইছিল। মই হঠাৎ তেওঁলোকক লগ পাই পেলাই আচাৰ্য ইলাৰাম দাস বা বিশ্বকনো তেওঁলোকে কেনেদৰে লগ পাইছিল মই জানিব বিচাৰিলোঁ আৰু তেওঁলোকে মোক ক'লে ব'লকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নামটো কওকচোন। মোৰ জয়ন্ত দলে। আপোনাৰ ঘৰ মালাপিন্দা। মোৰ নাম শ্ৰী পূৰ্ণকান্ত পাতি। পূৰ্ণকান্ত পাতিৰ হয়। আপুনি ভাগৱতী সমাজ আমি মহিমা এটা দেখিছিলোঁ তেতিয়াৰ পৰা মোৰ মনটো একদম আকৃষ্ট হয় একেতৰ প্ৰতি তেওঁলোকে মোৰ চকুত মানে আগত একেটা চেহেৰাকেইটা গোটেই আহি থাকিব মানে বাপেশ্বৰ আচাৰ্য ইলাৰাম দাসৰ কি মহিমা দেখা পাইছিল? চিলাকলাত পালনাম হৈছিলে। পালনাম খাৰত আমি লক্ষীধন দাস বুলি এঘৰত গৈছিলোঁ। তাৰপিছত ডাঙৰকৈ এটা মানে পোক কমচে 100 গ্ৰামৰ পোক এটা আছিলে। তাৰপিছত আমি চবেই মুখতে ক'লোঁ প্ৰয়োজন কি আমি জীৱনত এনেকুৱা পোক দেখা নাই বুলি কৈছে। তাৰপিছত ভাবিছোঁ উলটি চাই ক'লে সেইটো জেগাৰ পৰা আহিছিলে আকৌ আমাক ভকতক পদধূলা ল'বলৈ আহিছিলে বোলে একেতে এই বুঢ়া সময়লৈ জ্বৰ দিব আছিলে আপুনি গুচি যাওক বুলি ক'লে লগে লগে তাতে সদায় কৈছোঁ আপোনাৰ এই মহিমাকেইটা দেখিছোঁ। গতিকে ভাবিছোঁ আমাৰ শংকৰদেৱৰ লগত তুলনা কৰিব পৰা আছিলে। যেনেকৈ তাপৰ যুগত এই ধৰ্ম প্ৰচাৰৰ জন্ম হৈছিল আৰু কলি যুগত শ্ৰীমন্ত শংকৰদেৱ জন্ম হৈছিল। আৰু এতিয়া 500 বছৰৰ আগৰ পিছত আমি যেতিয়া মানুহকেইটা সাত নদী সাগৰ পাৰ কৰা ধৰ্ম মানুহে ল'বলৈ আগ্ৰহ হৈছিল। এই ধৰ্মৰ পৰা আমাক শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ প্ৰতি আকৃষ্ট হ'বৰ কাৰণে এই আমাৰ ইলাৰাম দাস বাবিশ্বৰে আমাক জন্মগ্ৰহণ কৰি আমাৰ সদৌ অসমতে আজি ধৰ্ম প্ৰচাৰ কৰিছে। বাপিশ্বক আপুনি লগ পাইছে ন? পাইছোঁ। কিমান চনৰ কথা এইটো এনেই? 1988 চনত। 1988 চন 88 মই জন্মই হোৱা নাই। বাপৰে আপুনি ইমান দিনৰ বাপিশ্বক লগ পাইছে? বা 1988 চনত বাপিশ্বক তেতিয়া ধৰ্মতে ঘূৰি ফুৰে। আমি 97ত শৰণ ভজন লৈছোঁ। আপুনি 97ত শৰণ ভজন? হয়। এই দেউতাৰ নামটো আপোনাৰ? অঁ হয় নেকি? 1988 চনতে বাপিশ্বক শৰণ? 87 চনতে আমি। অ' প্ৰভু কৃষ্ণ মোৰে সৌভাগ্য মই জন্মই হোৱা নাই তেতিয়া। হয় আমি বাপিশ্বৰ 83 লগ পাইছোঁ। তেখেতৰ ঘৰত যেতিয়া আমি ৰাতি গুণমালা এক ছেকেণ্ড ৰ'ব আপোনালোকে বাপিশ্বৰ 97, 83, 88, 87 ইমান দিনত লগ পাইছে মানে ভাবিছৰ বিষয়ে কওকচোন আপোনালোকে কেনেকুৱাকৈ ভাবিছক দেখিছিল জানিছিল? আমি বাপিশ্বক মানে এনেকৈ ধৰণে লগ পাইছোঁ। আমি যেতিয়া একশনৰ নাম সোমাম বুলি আমি কিছুমান সিদ্ধান্ত লোৱাৰ পিছত তেতিয়া আমি তেখেতৰ ঘৰলৈ গৈছিলোঁ। আপোনাৰ অষ্টপ্ৰহৰ পালনাম পাতিছিলে। হয়। হঠাৎ আমি তেখেতৰ ঘৰত গৈ আমি আপোনাৰ গুণমালা কীৰ্তনত অংশগ্ৰহণ কৰি থাকোঁতে হয় বাপিশ্বৰৰ ভিতৰৰ পৰা ওলাই আহি হয় মানে গুণমালা কীৰ্তন চাবলৈ আহোঁতে তেওঁ নামঘৰৰ সন্মুখত হয় প্ৰায় 15 মিনিটমান ৰখি থকাত অৱস্থাতে আমি দেখিছোঁ যে তেখেতৰ নিজা ৰূপটো ওলাই অহা নিজা ৰূপটো নাই। হয় চতুৰ্ভুজৰ ৰূপত আমি মানে খন্তেক চিকমিকিকৈ দেখা পালোঁ। দেখা পোৱাৰ পিছত আকৌ ভালকৈ চালোঁ তেতিয়া তেখেতৰ নিজা ৰূপটো আমি দেখি পালোঁ। আমি ভাবিলোঁ যে এইজন আমাৰ মহাপুৰুষ ঈশ্বৰৰ সম্পূৰ্ণ তেখেতৰ ঈশ্বৰৰ গাত লগ্ন আছে আৰু তেখেতেই হ'ল আমাৰ জগতৰ এজন বাপিশ্বৰ বুলি আমি গণ্য কৰি আজি পৰ্যন্তলৈকে আমি বাপিশ্বৰৰ লগত শৰণতে আছোঁ। আপুনি বাপিশ্বৰক কেনেকুৱা দৃষ্টিৰে পাইছিল অকণমান কওক। আমি এটা কথা মনত পৰিছে বাপিশ্বৰৰ দিনৰ। আমাৰ ভকত
আমাৰ কতিপাৰ আমাৰ গাঁৱৰ ওচৰত হয়। কতিপাৰ গাঁও বুলি কয় হয় এই চন্দ্ৰ দাস হয় তেখেতৰ মানে আমাৰ একে ক্লাছমেটেই আছিলে হয় তেওঁ এটা বেছ ডাঙৰ আছিলে হয় তেতিয়া তেওঁ আমি পঢ়ি থাকোঁতে একেলগে আছিলোঁ হয়, হয়। কিন্তু পিছত আমি বিয়া বাৰু কৰালোঁ হয় কৰোৱাৰ পিছত তেখেতৰ মানে এই কেইবা বছৰ ধৰি প্ৰায় 6-7 বছৰ ধৰি মানে অতি সন্তান নাছিলে অঁ তেতিয়া বাবিচৰৰ মানে ওচৰত মানে সতি সন্তান নাছিলে আছিলে হয় তাৰপিছত বাবিচৰৰ ওচৰলৈ আহিলে তেওঁ মানে বাবিচৰক ক'লে বাবিচৰ আমাৰতো এতিয়া ইমান বছৰ হৈ গ'ল আমাৰ বিয়া পতা কিন্তু আজিলৈকে আমাৰ সন্তানৰ মুখ দেখা নাই সেইটো গতিকে আপুনিও উপায় এটা দিয়ক তেতিয়া তেওঁ মানে বাবিচৰে এতিয়া এটা কথাই ক'লে হ'ব চিন্তা কৰিব নালাগে হৈ গ'ল এইটো আমি ৰূপটো মানে কৃষ্ণ মহিমা বাবেশ্বৰৰ মহিমা ন আপুনি দেউতা বাবেশ্বৰৰ কেনেকৈ লগ পাইছিল মোৰ লগ পোৱাটো এনেকুৱা এটা আগতে আমাৰ মিচিং মানুহটো আমাৰ চাঙতো আগে নাম পাতে হয় এই নাম পাতোঁতে মঙলত চাওঁতে হয় মঙলে ক'লে তই নাম কীৰ্তন কৰিব লাগিব হয় আৰু মোৰ দুটাৰ পাছত ল'ৰাটো হৈছিলে হয়। ল'ৰাটো তেতিয়া একদম ডাঙৰ বেমাৰ আৰু হয় সমস্যা একেবাৰে বেয়া আৰু সমস্যা বেয়া মানে কেতিয়াবা ফুলে মানুহটোক কেতিয়াবা উশাহ নহয়গৈ ডাক্তৰে ইমান চিকিৎসা কৰিছোঁ নহয় মানে আপোনাৰ নহয় ল'ৰাটো অঁ মোৰ অঁ ল'ৰাটো অঁ আপোনাৰ ল'ৰাটোৰ ল'ৰাটো অঁ 3 নম্বৰ ল'ৰাটো হয় তাৰপাছত আৰু গৈ এই বকতকেইটাৰ লগতে বকত দুজনমান মাতি আনি পেলাই সিহঁতৰ তাতে ল'ৰাটো বিক্ৰী কৰিলোঁ হয় দি পেলাই নামটো বদলিলোঁ হয় নামটো বদলাই পেলাই তাৰপাছত ক'লে আমাৰ এই কাৰ্জান পাৰত এই বৰগয়াত হয় তাত পালনাম এটা পাতিছিলে হয় তাত যেনিবা হৰণ আমি লোৱা নাইচোন তাৰপাছত তাত আমি ৰভা চভা বনাই হেন তেন কিবা কৰি হয় তাতে ভাৱক দেখিলোঁ তাৰমানে বাপে আমি চাই আছোঁ ৰাতি তাৰমানে বাপে যিটো বাসন দি আছে আমি বহা জেগাৰ পৰা চাই আছোঁ বাপে কেতিয়াবা আমাৰ তাৰমানে ঝিলিমিলি হৈ যায় মানুহটো অঁ দেই এক কণ্টেক্ট অঁ তাৰপাছত তেতিয়াই ভাবিলোঁ নহ'লেতো আঙুলিতেও আমাৰ মিৰি মানুহ দৈছোৱে আছে হয় খোৱা বোৱাৰ কাৰণেতো হয়। একদম এইবিলাক আৰু হয়। ক'ব নালাগে আৰু হয় তাৰপাছত ভাবিলোঁ ইয়াতে হ'ব তাৰপাছত গৈ তেতিয়াৰ পৰা আৰু ল'ৰাটোও ভাল হ'ল হয় তাৰপাছতে আৰু মনটো কিবা তাৰমানে ঘূৰি গ'ল এইবিলাক দেৱতা পূজা মা- কৰি ইয়াত মানে বাবেশ্বৰক দেখি পেলাই মানে মন ঘূৰি গ'ল মন ঘূৰি গ'ল তাৰমানে এইবিলাক দেৱতা পূজা কৰি ইয়াত মানুহ লাভ নহ'ব লাভ নহ'ব নামতে সোমাই হয় যি কৰ্মকে হওক লাগে ঈশ্বৰকে আৰু ধ্যান কৰি থাকিম বুলি হয় নামত সোমাল আৰু তাৰপিছত ল'ৰা ভাল হৈ গ'ল এই তেতিয়াৰ পৰা এতিয়ালৈকে বেমাৰ নাই আইঅ দেহি কৃষ্ণ কৃষ্ণ তেতিয়াৰ পৰা ল'ৰা ঐ এতিয়া ল'ৰা বিয়া বাৰু হ'লনে বিয়া বাৰ তাৰমানে হ'ল ল'ৰা এটা অ' ল'ৰা ছোৱালী ভাল হ'ল বাপৰে বাপ এয়া একচুৱেলি বাবেশ্বৰৰে কৃপা অঁ। হয়নে গতিকে মোৰো খুব ভাল লাগিল আপোনালোকক লগ পাই হেৰি দুৱানত কৈ দিয়ক অলপ বাপে যেনিবা বাপৰ কি ক'ব লাগে বাপে আমাৰ অৰণ দিওঁতেতো বাপে তাৰ নজৰতে বেলেগ অৰণ দিয়া জেগাত ই বহি থাকোঁতে দুৱানত কওক দোৱান অঁ মলোক অৰণ বিলা উদাক দ বাহকে অরণ বিদাগ্ধ লোদাগ্ধ উত্তর করিদম বিদাগ্ধ কাপিদাগ্ন তারমানে রূপ দে দেমব ডুমা রূপ দে দেমব ডুমা তারমানে ডু কন্ট্রোল কাপে অনুদাগ্ন বিদাগ কন্ট্রোল को हिनो उदाग तनी दे बरन दे बदम पर बाप बिदा का तो का बोलो कोरन बिल दुंगेला सिंदा कापिदाग्न से काय हुलु कोला युक्ताब दा गम आसी आजो गिलास दो लदा रासिदम हमको सिटियाई दा गामिन दंकान म तनिया दम दंकान बदम बिदा बाप বিদ্যম আৰু ভাবিছোঁ মই তাৰমানে সুচিন্তাই আৰু কাটি আনি বা পোন পলৈ দিওঁ ঠিক আছে মোক আপোনালোকক লগ পাই বিৰাট ভাল লাগিল আকৌ যদি আপোনালোকে কেতিয়া মাজুলীলৈ মাতে নিশ্চয় আহিম দেই লগ পাম কৃষ্ণ